আপোনালোকৰ যিহেতু মই এতিয়া টিলিঙা মন্দিৰত আছোঁ আপোনালোকে চাব পাৰে টিলিঙা মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ টিলিঙা মন্দিৰত কিমান ভিৰ হৈছে আপোনালোকক দেখাই আছোঁ চাওক আজি সোমবাৰ বহুত দূৰ দূৰৰ পৰা মানুহবোৰ আহিছে আপোনালোকে চাব পাৰে ময়ো শৰাইখন লৈ গৈ আছোঁ আৰু এনেকৈ মানুহৰ মাজে মাজে বহুত মানুহ হৈছে যিহেতু ভৰিটো বোকা হৈ আছে বৰষুণ দিলে ৰাতিপুৱা আপোনালোকে চাব পাৰে ময়ো লাইন পাতি আছোঁ ভৰি ধুবৰ কাৰণে টিউবৱেলত মানুহে ধুইয়ে আছে মটৰৰ পাইপতো মানুহে ধুই আছে মই এবাৰ টিউবৱেলত গ'লোঁ নোৱাৰিলোগৈ দাদা এজনে ধুই আছে দেখিছেনে আপোনালোকে ময়ো মটৰৰ পাইপডাল লৈ ধুব লৈছোঁ আৰু বোকা বহুত হৈছে বৰষুণ দিছে ৰাতিপুৱা বহুত ডাঙৰ বৰষুণ দিলে আপোনালোকে চাব পাৰে মানুহবোৰ এনেকৈ লাইন পাতি আছে দেখিছেনে বহুত ভিৰ হৈছে ময়ো এনেকৈ শৰাইখন আগবঢ়াই নাৰিকল ভাঙিব গ'লোঁ নাৰিকলটো ভাঙি কিনে আকৌ শৰাইখন নিয়ম চিয়ম কৰিবলগীয়া থাকে কিছুমান এনেকৈ মই ছাইডেদি গ'লোঁ আপোনালোকে চাব পাৰে মানুহ যিহেতু বহুত ভিৰ হৈছে বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে দেখিছেনে আপোনালোকে